সকলোকে প্ৰেজ দ লৰ্ড আৰু শৰীফা বাবুৰ চেনেলত সকলোকে স্বাগতম জনাইছো। মই আপোনালোকৰ আগত বাক্য নোকোৱাৰ আগতে অকমান গান গাবলৈ বিচাৰিছো, আপোনালোকে শুনিব আৰু মই আশা কৰিছো এই মত মই গান ছুটিকে অকমান গান গাম। প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰা আৰু বিচৰা তেওঁ ধাৰ্মিকতা, মনতে ভবা তুমি কথাবোৰ ঈশ্বৰে যোগাব বিশ্বাস কৰা। ইয়াত আজি ইমান সুন্দৰকৈ কৈছে না, এই গানটোৰ যোগেদি না আমাক ঈশ্বৰৰ বাক্য আমাক কৈছে না। এই বাক্যত এই গানৰ যোগেদি আমাক ক'ব বিচাৰিছে না, প্ৰথমে কি কৈছে ঈশ্বৰে কি কৈছে, প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰিব কৈছে না আমাক। সেইকাৰণে আমি প্ৰথমে ঈশ্বৰৰ ৰাজ্যখন বিচাৰিব লাগে না। আমি এই পৃথিৱীত থাকিও আমি একো কৰিব নোৱাৰোঁ না, আমি ধন সম্পত্তি মৰি গ'লে না লৈ যাব নোৱাৰোঁ না লগতে। সেইকাৰণে আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে। আমি যিটো আমাক লাগে না, কি লাগে আমাক এদিন আমি স্বৰ্গ ৰাজ্যৰ ভাগি হ'ব লাগে না। ঈশ্বৰৰ লগত আমি থাকি পেলাই না ঈশ্বৰক গৌৰৱ স্তুতি প্ৰশংসা কৰিব পাৰিম না এদিন সেই স্বৰ্গ ৰাজ্যত। সেইকাৰণে আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে। আমি যদি এতিয়া ঈশ্বৰৰ লগত লাগি নাথাকোঁ, তেতিয়া আমি সেই দিনটো আৰু এই সময়টো পাম জানো আমি ঈশ্বৰৰ লগত থাকিবৰ কাৰণে? নাপাওঁ না। সেইটো কাৰণে আমি ঈশ্বৰৰ লগত লাগি থাকিব লাগে। আজি মই আপোনালোকৰ আগত ইমানেই কৈ আপোনালোকৰ মাজত মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু কোনোবা যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আগন্তুক জীৱনবিলাকত যেন মই এনেকৈ আপোনালোকৰ মাজত ঈশ্বৰৰ কথাবিলাক আলোচনা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।